আধুনিক ভাৰতীয় আৰ্য ভাষাৰ দৰে অসমীয়া ভাষাও খ্ৰীষ্টীয় নৱম দশম শতিকামানৰ স্বকীয় বৈশিষ্ট্যৰে আত্মপ্ৰকাশ কৰিছিল। সেয়ে হ'লে আৰ্য ভাষাৰ কণ্ঠৰ থালৰ পৰা এই আলোচনা চক্ৰৰ বিষয়টো হ'ল অসমীয়া ভাষাৰ ইতিহাসৰ যুগ বিভাজন এক ভাষাটোৰ পৰিৱৰ্তনৰ এই বৰৰ শতিকামানৰ স্বকীয় বৈশিষ্ট্যৰে আত্মপ্ৰকাশ কৰিছিল। সেয়েহে হ'লেও আৰ্য ভাষাৰ কণ্ঠৰ থালৰ পৰা এটা নৱম দশম শতিকামানত স্বকীয় বৈশিষ্ট্যৰ আত্মপ্ৰকাশ কৰিছিল। সেয়ে হ'লেও পৰম চৰকাৰ শিক্ষাবোৰৰ বন্ধু বান্ধৱীসকল, আজিৰ আলোচনা চক্ৰৰ বিষয়টো হৈছে অসমীয়া ভাষাৰ ইতিহাসৰ যুগ বিভাজন এক আলোচনা। মই অসমীয়া ভাষাৰ ইতিহাস যুগ বিভাগ এক আলোচনাৰ বিষয়ে অকণমান ক'বলৈ ওলাইছোঁ। স্বকীয় বৈশিষ্ট্যৰে আত্মপ্ৰকাশ কৰিছিল। সেয়ে হ'লেও আৰ্য ভাষাৰ কণ্ঠৰ থালৰ পৰা এই ভাষা উদ্ভৱ নৱম দশম শতিকামানৰ স্বকীয় বৈশিষ্ট্যৰে আত্মপ্ৰকাশ কৰিছিল। সেয়ে হ'লেও আৰ্য ভাষাৰ কণ্ঠৰ থালৰ পৰা এইটো ভাষাৰ উদ্ভৱ হ'ল, সেই সম্পৰ্কে মতভেদ আছে। আমি সেই ভাষা, আকাংক্ষা, আনন্দ, ৰেপ আৰু ভাৱ কল্পনা প্ৰকাশ ঘটে সেই বিষয়ে ব্যাখ্যা কৰিব পাৰিব। অসমীয়া ভাষাৰ মূল কি সেই বিষয়ে ব্যাখ্যা কৰিব পাৰি। অসমীয়া ভাষাৰ আঞ্চলিক ৰূপবোৰৰ বিষয়ে আলোচনা কৰি অন্যান্য আধুনিক ভাৰতীয় ভাষাৰ দৰে অসমীয়া ভাষাও খ্ৰীষ্টীয় নৱম দশম শতিকামানতে স্বকীয় বৈশিষ্ট্য। অন্যান্য আধুনিক ভাৰতীয় আৰ্য ভাষাৰ দৰে অসমীয়া ভাষাও খ্ৰীষ্টীয় নৱম দশম ভাষাৰ দৰে অসমীয়া ভাষাও খ্ৰীষ্টীয় নৱ দশম শতিকামানৰ অসমীয়া ভাষাৰ লগত জড়িত খ্ৰীষ্টীয় 1000 শতিকাৰ আশে-পাশে নব্য ভাৰতীয় আৰ্য ভাষা এটা স্বতন্ত্ৰ ভাষা। অন্যান্য আধুনিক অন্তৰ্গত ভাৰতীয় আৰ্য ভাষাৰ দৰে অসমীয়া ভাষাও খ্ৰীষ্টীয় নৱম দশম শতিকামানত স্বকীয় বৈশিষ্ট্যৰে আত্মপ্ৰকাশ কৰিছিল। সেয়ে হ'লেও আৰ্য ভাষাৰ কণ্ঠৰ ফালৰ পৰা এই ভাষাৰ উদ্ভৱ হ'ল। ইতিহাসত যুগ বিভাজন এক আলোচনা। অৱতাৰণিকা অসমীয়া ভাষা নব্য ভাৰতীয় আৰ্য ভাষাৰ অন্তৰ্গত এটা ভাৰতীয় আৰ্য ভাষাৰ দৰে অসমীয়া ভাষাও খ্ৰীষ্টীয় নৱম দশম শতিকামানত স্বকীয় বৈশিষ্ট্যৰে আত্মপ্ৰকাশ কৰিছিল। সেয়ে হ'লেও অসমীয়া ভাষা খ্ৰীষ্টীয় নৱম দশম শতিকামানত স্বকীয় বৈশিষ্ট্যৰে আত্মপ্ৰকাশ কৰিছিল। সেয়ে হ'লেও আৰ্য ভাষাৰ কণ্ঠৰ থালৰ পৰা কৰিছিল। সেয়ে হ'লেও আৰ্য ভাষাৰ কণ্ঠৰ থালৰ পৰা এই ভাষাৰ উদ্ভৱ